এই তই তো মোক গৰম বন্ধ নেট খুলিয়ে কেনেকৈ দেখাম মই ছাৰে দেখা নাই উঠিয়াই দিছি ছাৰে উঠিয়াই দিলে বুলি তই নেট খুলি তই পিছৰ বেঞ্চত বহিয়া তথাপি নেট খুলি মোক যদি ছাৰে গালি পাৰে তেতিয়া দে হ'ব দে এতিয়া যি হৈছে কি কৰিবি গৰম বন্ধ তই মই এতিয়া আপি চাবা যাম কক ক'ত তাই ঘগ্ৰাবাৰক আপি চাব যাবি ঘগ্ৰাবাৰত যাম তাতে 7 দিন থাকিম অ মিমিয়াৰে দেখ যাবি মামা থকো যাম তাতে 7 দিন এত 7 দিন 8 দিন থাকিম 8 দিন থাকিবি মই ঘৰতে আমাৰ থাকিব লাগিব তই আৰু ঘৰৰ দৰে কিয় থকা নাই বেকাৰ বেকাৰ মানে খেতি আছে খেতিত পেক কৰিব লাগিব অলপ সেই ঘৰত পাইনা মানুহ তলৰ পৰা আইডিয়া দিছি নহ'ব আইডিয়া দিয়া নহয় মানে ৰুব লাগিব আধা আধা সেই দে তই কেতিয়া মানে যাবি মই যাম ৰ আজিতো বন্ধই দিলে পঢ়ি নলৈকে যাওঁ নেকি প্ৰেক্টিকেল কৰিছে না প্ৰেক্টিকেল আধা হৈছে মোৰ মোৰ হয় নাই এই বেপাৰ ছাৰে ওগলে কোৰ কিমান ইমান টান কৈছো না কেপি আছে নেকি কেপি নাই দে পইচা আছে একো নাই আজি পইচা নাই একেদিন স্কুল বন্ধ সেইকাৰণে পইচা নাপাম সদায় 10 টকাকে দিছিল গম পাইছে একেদিনতো সেও নাপাম এই ঘৰৰ গালি খাব লাগিব ভিডিঅ' চিডিঅ' কিয় কৰা নাই তই ভিডিঅ' কৰা নাই দে বন্ধ তাৰ কৰিব লাগিব আৰু ভিডিঅ' পাত্তাই নেদে ভিডিঅ' ডাইৰেক্ট নহ'লে প্ৰপ'জ কৰি দি ডাইৰেক্ট দম নাই যি একদিন যিও কবা গেল খেদি আছি নহ'লে গাড়ী লৈ যাওঁ কেনিয়া যাওঁ কালি মানে কালি কালি আহিবান নহয় কালি আহিবান নহয় পৰহি বৃত্তি পৰীক্ষা বৃত্তি মূৰা বজা বৃত্তি পৰীক্ষাত আজিলৈকে আমি দিয়ে নাপালো বৃত্তি পৰীক্ষা তাইতো দে এতিয়া মানে মোক তাৰমানে কেনেকৈ কি হ'ব তাৰমানে এতিয়া কেছটো যাব লাগিব তেতিয়া হ'ব কি যাব লাগিব এতিয়া চিঠি দিয়াত না আপুনি নাম্বাৰটো ডাইৰেক্ট খুজিব এতিয়া এই দম লাগিব দম নাই মোৰ মই আনিম বুলি কৈছে না মই ঘড়ী আছিলো এসময়ত ঘড়ী আপোনাৰ নিচিনা নহয় ঘড়ী আছিলো সদায় মই হনুমান চালিচা চাৰিবাৰকে পঢ়িছিলো গম পাইছে আজিকালি মোৰ সেই হনুমান চালিচা এনাই গুচি গৈছি নপাৰো আজিকালি এইগিলা মই বুজি নাপাওঁ আপুনি কি কৈ আছে এইগিলাখান কবাৰ কিবা বকি থাকে দেই মই কৈছো আপিৰ কথা কিবা হনুমান চালিচা কিবা নহয় ব্ৰহ্মচাৰী মেনু হনুমান চালিচা পঢ়ে সেইকাৰণে মই ব্ৰহ্মচাৰী আছিলো কিন্তু তাইক দেখি মোৰ মনটো হেৰি হৈ গেল যাওঁ জলক ইয়াৰ আপুনি যাক কক যাব এতিয়া চকক কি কৰো ছাৰ বচোন মই চকক যাম গৈ একবাৰ তোমাৰ যাবাই লাগব গৰম বন্ধ দিছি যাতে লাগব আৰু যাবাই লাগব হেৰিত লগাল পাম 1 তাৰিখে আৰু আগষ্টৰ 1 তাৰিখে লগাল পাম তেতিয়া খুলিব আৰু হ'ব দিয়ক যাক হ'ব দিয়ক যাওঁ দিয়ক দোষ হেৰি হ'ল যা তই দেখো নাই কেইলি গৰম বন্ধটো পুতুককে গুচি গেলাই গৰম বন্ধ খোলাই ভাল বন্ধ দিছে ধুনীয়া সুন্দৰ কৰবি টেনচন হৈ আছে বহুত টেনচন টেনচন তোৰ খুলিলাক যি মোৰ ফুটি লাগছি তোৰ আৰু কিহৰ ফুটি লাগে মালটোক চাব তই মালটোক চাবি দেচোন মই যে পৰীক্ষাৰ বহি দিওঁ পৰীক্ষাৰ বহি দি থাক কি বেয়া দেখব দেচোন তোৰ বাৰু দুখটো মই শুনো তোক এটা মই প্ৰথমতে পাপনদাৰ এটা চং শুনাও তই প্ৰথমতে শুনিলো কবিতা এনেকে বুজাই দিম দেই হাঁহিয়েটি তুমি পিন্ধি লোৱা অলেখ হাঁহি বিয়পিব ভাঙি পেটি তুমি খুলি কোৱা মনৰ দিদা আঁতৰিব গম পাইছা ভাঙি পেটি খুলি কবা দিছি তই সেইকাৰণে খুলি কৌছে কি হৈছে তোক মামা ঠাইক গেলো আচ্ছা মামা ঠাইক যাওঁতে কি হ'ল আমাৰ মামাৰ যোনটো মামাৰ পুতক সি মোৰ মালটোক লগে ভালছি কি কথা টেনচনত আছো একদম কি কথা লাগে আপনি যত দিনাই কৈছো না যত দিনাই কেনেকে তাৰমানে কি ঘটনা তুমি ইমান নাজানো ইমান কেনা ইয়াৰ আপিটোক দেখাবা লাগ আপিটোক দেখাবলে কেনেকে লাগিছে মই গমেই পোৱা নাই কেনেকে আপুনি চ আপিটো মই যে গৈছো কথা পাতি আছে কালভাৰত তাতে বহি পেলাই এতিয়া কি কৰিব নাজানো আৰু কি কৰো আৰু উপায় নাই পৰীক্ষাৰো বহি দিব 5 তাৰিখ মানে পৰীক্ষা বহি বাদ দিয়া পৰীক্ষাৰ বহি তাতে 6-7 পাম তাতে আৰু কি আৰু পৰীক্ষা মই অলপমান লেখা লাগছি অলপমান মই অলপমান লিখছো মই যিও চাইছে লিখছো পাছ কৰা দে চালা তই বাৰু লিখছা দেচোন কি বেয়া এটা হলিও
মই যে চালা আপিটোক চাওঁতেই লিখলো চাই লিখলো কি হ'ল মানে আকৌ পৰীক্ষা বুলি ধৰি মোৰো নকবি আৰ এতিয়া মোৰ এটা ফুটি লিখছি বহি দিয়াক নেতা কথা নাই 1 তাৰিখ পৰছি স্কুলত যাম কালিৰ পৰাই মালটো আহিব চাম হেই তোৰ কথা বাদ দিয়ে বহি দিবই আৰ আজি খুলিলাক মানে কালিৰ লাগি দিবই দে মই দোকানত যাম ক'ৰ দোকানত যাওঁ কণ্ট্ৰলৰ দোকানত তই এতিয়া কিমান পাবি কচোন তই হিন্দীত পাম 64 পাম 64 মই 4 পাম তোৰ চিকন হ'ব দে কিবা এটা হ'ব দে আৰু জি 64 বুলি কৈছো হে তই হিন্দীত কিমান মান পাবি 4 নাপা দে বেছি পাবি এতিয়া তোক মই তোৰ মিমেৰিথিত আপিটো তোৰ গুচি গেলে দিলে তোক মই লগাই দিম এটা ভাল আপি আমাৰ স্কুলত তাহত ভাল এটা আপি লগাই দিম ভাল ফিগাৰ থকা আপি গম পাইছে পুৰা লগাই দিম তই টেনশ্যন নলবি এতিয়া মই দোকানত যাওঁ গম পাইছে কমলাওচন খা যদি মই লৈ আহিম দে গধূলি ফুৰিব আহিবি আজি আৰু কালি 1 তাৰিখ আজি টাইম জয় কৰিম ৰাতি আহিম ফুৰিব কমলাওচন লৈ আহিম সেই কৰবি নহ'লে মই কমলা পচন্দ নেকিলে নাখাওঁ কি খাবি দে কিংফিচাৰ এটা লৈ আহিবি কিংফিচাৰ চাও দে খুৰাই যদি আনে তাৰ পৰা অলপমান মাৰি আনিম তোৰো আৰু আধা গেছৰা কথা যা